নমস্কাৰ বন্ধু বান্ধৱীসকল, জব নিউজ এণ্ড ষ্টাডিকেৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ছ'লাৰ ছিষ্টেমৰ চাম নোটেবল ফেক্টছ এবাউট প্লেনেট। আগৰ ভিডিঅ'টোতো ছ'লাৰ ছিষ্টেমৰ বিষয়ে আলোচনা কৰিছিলোঁ। আপোনালোকে যদি পাৰ্ট 1টো দেখা নাই, ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, আপোনালোকে পাৰ্ট 1টো চাই ল'ব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰিছোঁ। প্ৰথমতে বুধ গ্ৰহৰ বিষয়ে জানি ল'ম। মাৰ্কাৰী ইজ দ্য ক্লজেষ্ট প্লেনেট টু দ্য ছান, অৰ্থাৎ বুধ গ্ৰহ হৈছে আমাৰ সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহ। ইট ইজ এক্সট্ৰিমলি হট প্লেনেট, এই গ্ৰহটো খুবেই গৰম। ইট ইজ ভিজিবল 2 hours বিফৰ ছানৰাইজ, অৰ্থাৎ সূৰ্য উদয় হোৱা 2 ঘণ্টা আগত এই বুধ গ্ৰহটোক আমি দেখিবলৈ পাওঁ। ঠিক আছে, বুধ গ্ৰহটো দেখিবলৈ পোৱা যায়। তাৰপিছত কি কৈছে, ইট ইজ স্মলেষ্ট এণ্ড লাইটেষ্ট অফ অল দ্য প্লেনেটছ, ইট হেজ ন' মুন। এই গ্ৰহটো হৈছে আটাইতকৈ সৰু আৰু পাতল গ্ৰহ, আৰু এই গ্ৰহটোৰ কোনো উপগ্ৰহ নাই। মনত ৰাখিব, বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই। ঠিক আছে, এতিয়া আহিছোঁ পিছৰটোলৈ। ভেনাছ, শুক্ৰ গ্ৰহ। ভেনাছ ইজ ন'ন এজ দ্য ইভিনিং ষ্টাৰ এজ ৱেল এজ মৰ্ণিং ষ্টাৰ, অৰ্থাৎ এই শুক্ৰ গ্ৰহটোক পুৱতি ভটাতৰা বা সন্ধিয়া ভটাতৰা বুলিও জনা যায়। তাৰপিছত কি কৈছে, ভেনাছ ইজ ছাৰাউণ্ডেড বাই এ থিক ক্লাউড কভাৰ, অৰ্থাৎ এই শুক্ৰ গ্ৰহটোক কিছুমান মেঘে আৱৰি থাকে। হেন্স ন'ন এজ দ্য ভেইল্ড প্লেনেট, তাৰ বাবে ইয়াক ভেইল্ড প্লেনেট বুলিও জনা যায়। ভেইল্ড মিনছ হৈছে আনক্লিয়াৰ, অৰ্থাৎ ভালদৰে দেখিবলৈ পোৱা নাযায়। ঠিক আছে, আমি এই গ্ৰহবিলাক ছিকুৱেঞ্চ অনুযায়ী আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ, তো আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব, ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব। তাৰপিছত কি কৈছে, ভেনাছ ইজ লাইক আৰ্থ ইন চাইজ এণ্ড মাছ, অৰ্থাৎ ভেনাছ হৈছে, এই শুক্ৰ গ্ৰহটো হৈছে ভৰ আৰু আকাৰৰ ফালৰ পৰা পৃথিৱীৰ নিচিনা একে, এণ্ড হেন্স অলছ' ন'ন এজ দ্য আৰ্থ টুৱাইন, আৰু যাৰ বাবে এইটো কি পৃথিৱীৰ যমজ বুলি জনা যায়। ঠিক আছে, তাৰপিছত কি কৈছে, ভেনাছ ইজ দ্য হটেষ্ট প্লেনেট ইভেন হটাৰ দেন মাৰ্কাৰী, এই শুক্ৰ গ্ৰহটো বুধ গ্ৰহতকৈও বেছি গৰম। ঠিক আছে, অফ আৱাৰ ছ'লাৰ ছিষ্টেম, এই শুক্ৰ গ্ৰহটো আমাৰ ছ'লাৰ ছিষ্টেমৰ আটাইতকৈ গৰম গ্ৰহ বা হট প্লেনেট বুলি ক'ব পাৰি, ডিউ টু ইটছ ভেইল অফ ক্লাউড, আৰু ক্লাউডৰ কাৰণে এই গ্ৰহটো আমাৰ সৌৰজগতৰ ভিতৰত আটাইতকৈ হটেষ্ট প্লেনেট। ঠিক আছে, মনত ৰাখিব। তাৰপিছত আহিছোঁ নেক্সটলৈ, আৰ্থ, অৰ্থাৎ য'ত জীৱ জন্তু বাস কৰে, জীৱ জন্তু চৰাই চিৰিকটি আদি যিবিলাক আছে পৃথিৱীত বাস কৰে। আমি এতিয়া পৃথিৱীৰ বিষয়ে পঢ়িম। কি কৈছে, আৰ্থ ইজ দ্য লাৰ্জেষ্ট অফ দ্য ইনাৰ প্লেনেট, আৰ্থ হৈছে ইনাৰ প্লেনেটৰ আটাইতকৈ লাৰ্জেষ্ট, ডাঙৰ, এণ্ড দ্য ফিফ্থ লাৰ্জেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম। ইনাৰ প্লেনেট আৰু আউটাৰ প্লেনেট আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ, আপোনালোকে চাই ল'ব। তো পৃথিৱী হৈছে ইনাৰ প্লেনেটৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহ আৰু ফিফ্থ লাৰ্জেষ্ট প্লেনেট, আৰু 5 নম্বৰ ডাঙৰ প্লেনেট হয় ছ'লাৰ ছিষ্টেমৰ। তাৰপিছত কি কৈছে, দ্য আৰ্থ ৰোটেটছ 1 ডিগ্ৰী ইন 4 মিনিটছ, অৰ্থাৎ আমাৰ পৃথিৱীখন 4 মিনিটত 1 ডিগ্ৰীহে ঘূৰে। তাৰপিছত ইট টেক্স 23 hours 56 minutes and 4.091 seconds to rotate on its axis with a speed 1610 km/h, অৰ্থাৎ ঘণ্টাত 1610 কিলোমিটাৰ গতিৰে ইয়াৰ অক্ষত ঘূৰিবলৈ 23 ঘণ্টা 56 মিনিট আৰু 4.091 ছেকেণ্ড সময় লাগে। ঠিক আছে, মনত ৰাখিব, পৃথিৱীখন ইয়াৰ অক্ষত ঘূৰিবলৈ 23 ঘণ্টা 56 মিনিট আৰু 4.091 ছেকেণ্ড সময় লাগে। তাৰপিছত ইট টেক্স 356 days 5 hours and 48 minutes to revolve around the sun, আৰু সূৰ্যৰ চাৰিওফালে ঘূৰোতে 365 দিন 5 ঘণ্টা আৰু 48 মিনিট সময় লাগে। ইয়াৰ মিন ভেলচিটি হৈছে 29.8 km/h। ঠিক আছে, তাৰপিছত কি কৈছে, আৰ্থ ইজ ন'ন এজ দ্য ৱাটাৰ প্লেনেট, অৰ্থাৎ পৃথিৱীক ৱাটাৰ প্লেনেট বুলিও জনা যায়, অৰ ব্লু প্লেনেট বুলিও জনা যায়, ডিউ টু দ্য প্ৰেজেন্স অফ হিউজ এমাউণ্ট অফ ৱাটাৰ। পৃথিৱীত হিউজ এমাউণ্ট অফ ৱাটাৰ থকাৰ কাৰণে ইয়াক ব্লু প্লেনেট আৰু ৱাটাৰ প্লেনেট বুলিও জনা যায়। তো মনত ৰাখিব, ৱাটাৰ প্লেনেট বুলিলে কাক বুজায়, পৃথিৱীক বুজায়, বা ব্লু প্লেনেট বুলিও পৃথিৱীকে বুজায়। ঠিক আছে, তাৰপিছত আহিছোঁ মাৰ্চ, অৰ্থাৎ মংগল গ্ৰহ। মংগল গ্ৰহৰ বিষয়ে আমি জানি ল'ম। কি কৈছে, আইৰণ ৰিচ ৰেড ছয়েল এণ্ড পিংক স্কাই অফ মাৰ্চ গিভ ইট দ্য নেম ৰেড প্লেনেট। মংগল গ্ৰহক ৰেড প্লেনেট বুলি জনা যায়। লোহা সমৃদ্ধ ৰঙা মাটি আৰু মংগল গ্ৰহৰ গোলাপী আকাশ, পিংক স্কাই থকাৰ কাৰণে ইয়াৰ নাম দিছে ৰেড প্লেনেট বা ৰঙা গ্ৰহ। মনত ৰাখিব, মংগল গ্ৰহক ৰঙা গ্ৰহ বুলিও জনা যায়। এইবিলাকৰ ওপৰত কুৱেশ্যন আহি থাকে, তো আপোনালোকে লিখি ল'ব পাৰিলে। ঠিক আছে, তাৰপিছত কি কৈছে, মাৰ্চ ইজ এ টেৰেষ্ট্ৰিয়েল প্লেনেট। আমি আগৰ ভিডিঅ'টোত পঢ়িছিলোঁ টেৰেষ্ট্ৰিয়েল প্লেনেট বা ৰকি প্লেনেট।
তো মাৰ্চ অৰ্থাৎ মঙ্গল গ্ৰহটো হৈছে টেৰেষ্ট্ৰিয়েল প্লেনেট। ইট হ্যাজ এ কোল্ড ডেজাৰ্ট ৱৰ্ল্ড। ইয়াৰ কি এটা কোল্ড ডেজাৰ্ট ৱৰ্ল্ড আছে। ইট ইজ দ্য হাফ চাইজ অফ দ্য আৰ্থ। এইটো পৃথিৱীতকৈ আধা হয়, হাফ চাইজ অফ আৰ্থ। ঠিক আছে। লাইক আৰ্থ, মাৰ্চ হেজ ছিজন, পোলাৰ আইচ কেপছ, ভলকেনছ, canyons, and weather. It has an atmosphere made of carbon dioxide, oxygen and argon. অৰ্থাৎ মঙ্গল গ্ৰহৰ আকাৰ পৃথিৱীৰ আধা হয়। পৃথিৱীৰ দৰেই মঙ্গল গ্ৰহত ঋতু, মেৰুৰ বৰফৰ টুপি, আগ্নেয়গিৰি, খাদ আৰু বতৰ আছে। ইয়াৰ বায়ুমণ্ডল কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আৰু আৰ্গন আদিৰে নিৰ্মিত। ঠিক আছে। তাৰপিছত কি কৈছে, মাৰ্চ হেজ 2 moons, অৰ্থাৎ মঙ্গল গ্ৰহৰ দুটা উপগ্ৰহ আছে। দেয়াৰ নেমছ আৰ, উপগ্ৰহ দুটা হৈছে ফবছ আৰু ডেইমছ। ঠিক আছে, মনত ৰাখিব মঙ্গল গ্ৰহৰ দুটা উপগ্ৰহৰ নাম হৈছে ফবছ আৰু ডেইমছ। তাৰপিছত কি কৈছে, 1 year on Mars is 687 Earth days, অৰ্থাৎ মঙ্গল গ্ৰহত এক বছৰ হ'বলৈ 687 দিন লাগে। ইট ইজ অলমষ্ট টুৱাইচ এজ লং এজ 1 year on the Earth, এইটো পৃথিৱীৰ প্ৰায় 2 গুণ। ঠিক আছে, মনত ৰাখিব। তাৰপিছত আহিছো জুপিটাৰ অৰ্থাৎ বৃহস্পতি গ্ৰহ। কি কৈছে, জুপিটাৰ ইজ দ্য লাৰ্জেষ্ট প্লেনেট অফ দ্য সোলাৰ চিষ্টেম। জুপিটাৰ হৈছে আমাৰ সোলাৰ চিষ্টেমৰ আটাইতকৈ গ্ৰহ। মনত ৰাখিব জুপিটাৰ আটাইতকৈ ডাঙৰ গ্ৰহ। তাৰপিছত কি কৈছে, জুপিটাৰ ইজ অলছ' নন এজ উইণ্টাৰ প্লেনেট। জুপিটাৰক উইণ্টাৰ প্লেনেট বুলিও জনা যায়, এইটো ইম্পৰ্টেণ্ট হয়। এজ ইট ইজ এভাৰেজ টেম্পাৰেচাৰ ইজ ভেৰি ল'। ইয়াৰ এভাৰেজ টেম্পাৰেচাৰ খুবেই ল', অৰ্থাৎ -148 ডিগ্ৰী চেলচিয়াছত থাকে। ঠিক আছে। গেনিমড ইজ লাৰ্জেষ্ট ছেটেলাইট অফ জুপিটাৰ। গেনিমড হৈছে বৃহস্পতি গ্ৰহৰ আটাইতকৈ ডাঙৰ ছেটেলাইট। অলছ' লাৰ্জেষ্ট ছেটেলাইট ইন দ্য সোলাৰ চিষ্টেম, আৰু আমাৰ সোলাৰ চিষ্টেমৰো আটাইতকৈ ডাঙৰ উপগ্ৰহ দেখিব, আৰু এইটোৰ কালাৰ হৈছে য়েলো কালাৰ। ঠিক আছে। তাৰপিছত আহিছো ছেটাৰ্ণ অৰ্থাৎ শনি গ্ৰহৰ বিষয়ে জানিম এতিয়া। ছেটাৰ্ণ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট প্লেনেট ইন দ্য সোলাৰ চিষ্টেম, আৰু শনি গ্ৰহটো হৈছে দ্বিতীয় বৃহত্তম গ্ৰহ, আমাৰ সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ হয়। Saturn has bright concentric rings which are made revolve around it, আৰু শনি গ্ৰহৰ যিটো ৰিং আছে, অৰ্থাৎ ৰিং প্লেনেট যেইকেইটা আছে আমাৰ, তাৰ ভিতৰত শনি গ্ৰহটো এটা হয়। তো এইটো এটা হয়। তাৰপিছত কি কৈছে, টাইটান ইজ দ্য লাৰ্জেষ্ট ছেটেলাইট অফ ছেটাৰ্ণ। আপোনাৰ মনত ৰাখিব টাইটান হৈছে ছেটাৰ্ণ অৰ্থাৎ শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। ছেটাৰ্ণ অৰ্থাৎ শনি গ্ৰহ। তাৰপিছত আহিছো ইউৰেনাছ। ইউৰেনাছ ইজ এবাউট 4 times দ্য চাইজ অফ দ্য আৰ্থ। ইউৰেনাছ হৈছে পৃথিৱীতকৈ 4 গুণ বেছি ডাঙৰ। দিছ প্লেনেট এপিয়াৰ্ছ গ্ৰীনিছ ইন কালাৰ বিকজ অফ মিথেন গেছ প্ৰেজেণ্ট ইন ইটছ এটমস্ফিয়াৰ। ইউৰেনাছৰ আকাৰ পৃথিৱীৰ প্ৰায় 4 গুণ। এই গ্ৰহটোৰ বায়ুমণ্ডলত উপস্থিত মিথেন গেছৰ বাবে এই গ্ৰহটোৰ ৰং সেউজীয়া যেন লাগে। ঠিক আছে। ইউৰেনাছ গ্ৰহটো কালাৰ হৈছে গ্ৰীনিছ কালাৰ। ঠিক আছে। তাৰপিছত কি কৈছে, ইউৰেনাছ ৱাজ ডিস্কভাৰ্ড ইন 1781 বাই ছাৰ উইলিয়াম হেৰেস্কেল। তো ইউৰেনাছ গ্ৰহটো কোনে ডিস্কভাৰ কৰিছিলে? ছাৰ উইলিয়াম হেৰেস্কেলে ডিস্কভাৰ কৰিছিলে। কিমান চনত? 1781, মনত ৰাখিব। তাৰপিছত কি কৈছে, ইউৰেনাছ ইজ দ্য ফাৰ্ষ্ট প্লেনেট টু হেভ বিন ডিস্কভাৰ্ড বাই দ্য ইউজ অফ টেলিস্কোপ। অৰ্থাৎ ইউৰেনাছ গ্ৰহটো প্ৰথম আছিল যিটো টেলিস্কোপৰ দ্বাৰাই ডিস্কভাৰ কৰা হৈছিলে। তাৰপিছত কি কৈছে, ইউৰেনাছ ইজ এক্সট্ৰিমলি কোল্ড। ইউৰেনাছ গ্ৰহখন একেবাৰে অত্যাধিক ঠাণ্ডা। হেভিং ছাৰফেচ টেম্পাৰেচাৰ -190 ডিগ্ৰী চেলচিয়াছ। এইটোৰ কিমান ডিগ্ৰী চেলচিয়াছ? ইউৰেনাছৰ -190 ডিগ্ৰী চেলচিয়াছ এণ্ড ইজ ছাৰাউণ্ডেড বাই 13 ৰিংছ, আৰু এই গ্ৰহটোৰ চাৰিওফালে 13টা ৰিংছ আছে, মনত ৰাখিব। তাৰপিছত কি কৈছে, ইউৰেনাছ ৰোটেটছ ফ্ৰম ইষ্ট টু ৱেষ্ট। অৰ্থাৎ এই ইউৰেনাছ গ্ৰহটো পূবৰ পৰা পশ্চিমলৈ গতি কৰে অন ইটছ এক্সিছ হুইচ ইজ অপজিট টু আদাৰ প্লেনেটছ এক্সেপ্ট ভেনাছ। অৰ্থাৎ ইউৰেনাছটো পূবৰ পৰা পশ্চিমলৈ গতি কৰে, আৰু ভেনাছো পূবৰ পৰা পশ্চিমলৈ গতি কৰে, আৰু বাকীকেইটাৰ পশ্চিমৰ পৰা পূবলৈ গতি কৰে। মনত ৰাখিব, ইউৰেনাছ আৰু ভেনাছৰ বাহিৰে বাকী যিকেইটা গ্ৰহ আছে পশ্চিমৰ পৰা পূবলৈ গতি কৰে। মনত ৰাখিব। তাৰপিছত আহিছো শেষৰটো গ্ৰহলৈ, অৰ্থাৎ নেপচুন। নেপচুন ইজ দ্য 8th প্লেনেট অফ দ্য সোলাৰ চিষ্টেম। নেপচুন হৈছে 8 নম্বৰ প্লেনেট আমাৰ সৌৰজগতৰ ভিতৰত, আৰু এইটো ফাৰ্দেষ্ট অৰ্থাৎ সূৰ্যৰ পৰা আটাইতকৈ দূৰত আছে। দ্য টেম্পাৰেচাৰ অন দ্য ছাৰ্ফেচ অফ নেপচুন ৰিমেইনছ ল'। অৰ্থাৎ নেপচুন গ্ৰহত
টেম্পাৰেচাৰ তলতে থাকে। নেপচুন ইজ ভেৰি চিমিলাৰ টু ইউৰেনাছ, আৰু নেপচুন গ্ৰহটো ইউৰেনাছৰ দৰে একেই হয়, এণ্ড কেন বি কনচিডাৰ্ড এজ ইটছ টুইন, অৰ্থাৎ নেপচুনক ইউৰেনাছৰ টুইন বুলি জনা যায়, যমজ বুলি জনা যায়। ঠিক আছে, তাৰপিছত কি কৈছে, নেপচুন ইজ সাৰাউণ্ডেড বাই মিথেন ৰিংছ অফ সাব জিৰ' টেম্পাৰেচাৰ, অৰ্থাৎ নেপচুনত মিথেন ৰিং থকাৰ কাৰণে এইটো টেম্পাৰেচাৰ 0। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টিৰ পৰা আপোনালোকে অলপ নহ'লে অলপ যদি কিবা শিকিবলৈ পাইছে, বুজিবলৈ পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনত প্ৰেছ কৰিব। আমাৰ এনেকুৱা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত যিটো ভিডিঅ' আহিব আপোনালোকে যাতে সোনকালে চাব পাৰে। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।